ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ পৰা প্ৰত্যেক দিন এইখন চেনেলত 10টাকৈ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নোত্তৰ আগবঢ়োৱা হ'ব। এই প্ৰশ্নোত্তৰবিলাক UPSC, APSC, SSC, ৰেলৱে, আসাম পুলিচ, IBPS আদি কম্পিটিটিভ এক্সামসমূহৰ কাৰণে খুবেই দৰকাৰী হ'ব। গতিকে আপোনালোকে এই প্ৰশ্নোত্তৰকেইটা চাবলৈ নাপাহৰিব। আৰু যদি এই প্ৰশ্নোত্তৰকেইটা আপোনালোকৰ অলপো কামত অহা বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। Question 1. What a day today? আজিৰ দিনটোক 11 জুলাই দিনটোক কি দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, অপশ্যন বি ৱৰ্ল্ড পপুলেশ্যন ডে, অপশ্যন চি ৱৰ্ল্ড ৱাটাৰ ডে আৰু অপশ্যন ডি ৱৰ্ল্ড হেল্থ ডে। ইয়াৰ উত্তৰটো হ'ব ৱৰ্ল্ড পপুলেশ্যন ডে, অপশ্যন বি। 11 জুলাইক ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে পালন কৰা হয়। Question 2. When was RBI founded? RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। RBI কেতিয়া স্থাপিত হৈছিল? A 2011, B 1911, C 1919 আৰু D 1 জুলাই 1935। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1 জুলাই 1935। 1935ত RBI স্থাপিত হৈছিল। এই প্ৰশ্নটো বহুত কম্পিটিটিভ এক্সামত আহিয়েই থাকে, গতিকে এইটো খুবেই দৰকাৰী আমি জনাটো। Question number 3. Where is the headquarter of RBI? RBIৰ হেডকোৱাৰ্টাৰ ক'ত? অপশ্যন এ দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি গোৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাই। RBIৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাইত। Question 4. Who was the founder of RBI? RBIৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ মুকেশ আম্বানী, অপশ্যন বি বিপিন চন্দ্ৰ পাল, অপশ্যন চি ব্ৰিটিছ ৰাজ, অপশ্যন ডি শ্বাহৰুখ খান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰিটিছ ৰাজ। এতিয়া ব্ৰিটিছ ৰাজ বুলি ক'লে আমি ব্ৰিটিছ শাসনৰ সময়ৰ কথাই বুজি পাওঁ। তাৰমানে ব্ৰিটিছসকলেহে RBI প্ৰতিস্থাপন কৰিছিল। Question 5. Who is the present governor of RBI? RBIৰ বৰ্তমান গভৰ্ণৰ কোন? অপশ্যন এ শক্তিকান্তা দাস, অপশ্যন বি মাৰ্ক জুকাৰবাৰ্গ, অপশ্যন চি ৱাৰেন বাফেট এণ্ড অপশ্যন ডি ৰবীন নাথ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শক্তিকান্তা দাস। শক্তিকান্তা দাস হ'ল RBIৰ বৰ্তমান গভৰ্ণৰ।
Question 6. What is the theme of India Global Week 2020? India Global Week 2020 theme কি? Option A জনগণ মন, Option B Be the Revival India and a Better New World, Option C Joy Jawan Joy Kishan, Option D Be Positive. এর কারেক্ট অ্যান্সারটা হবে অপশন বি, বি দ্য রিভাইভাল ইন্ডিয়া অ্যান্ড এ বেটার নিউ ওয়ার্ল্ড। Question 7. Which country has banned the transmission of Indian news channels? কোনখন ৰাষ্ট্ৰই ভাৰতীয় নিউজ চেনেলৰ প্ৰচাৰ বন্ধ কৰিছে? অপশ্যন এ নেপাল, অপশ্যন বি চাইনা, অপশ্যন সি ৰাছিয়া, অপশ্যন ডি পাকিস্তান। এর কারেক্ট অ্যান্সারটো হ'ব অপশ্যন এ নেপাল। নেপালে ভাৰতৰ যিবিলাক প্ৰাইভেট নিউজ চেনেল আছে এই নিউজ চেনেলবিলাক সিহঁতৰ দেশত সম্প্ৰচাৰ কৰা বন্ধ কৰি দিছে। Question 8. Which state's former health minister Suresh Amankar has died due to coronavirus? কোনখন ৰাজ্যৰ পূৰ্ব স্বাস্থ্যমন্ত্ৰী সুৰেশ আমাংকাৰে করোনা ভাইরাসত আক্রান্ত হয়ে মৃত্যু হয়েছে? অপশনসমূহ হল এ ইউপি উত্তর প্রদেশ, বি গোয়া, সি রাজস্থান, ডি বিহার। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি গোৱা। গোৱাৰ পূৰ্ব স্বাস্থ্যমন্ত্ৰী সুৰেশ আমাংকাৰে করোনা ভাইরাসত আক্রান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে। Question 9. Which social platform has launched a reel program for short videos in India? কোনটো সোশ্যাল প্ল্যাটফর্মে শর্ট ভিডিওর বাবে ভারতত রিল প্রোগ্রাম লঞ্চ কৰিছে? অপশন কেইটা হল এ ইনষ্টাগ্ৰাম, বি ফেচবুক, সি টুইটাৰ আৰু ডি হোৱাটছএপ। এইকেইটাৰ ভিতৰত শুদ্ধ অপশনটো হ'ল অপশন এ ইনষ্টাগ্ৰাম। ইনষ্টাগ্ৰামে শর্ট ভিডিওৰ কাৰণে রিল প্রোগ্রাম লঞ্চ কৰিছে ভাৰতবৰ্ষত। আজিৰ শেষৰ প্ৰশ্নটো হ'ল Question 10. Who chaired India Global Week 2020 conference which is held in UK? ইউকেত অনুষ্ঠিত হোৱা ইণ্ডিয়া গ্লোবেল উইক 2020 কোনে অধ্যক্ষতা কৰিছিল? অপশন এ ৰামনাথ কোবিন্দ, অপশন বি নৰেন্দ্ৰ মোদী, অপশন সি অমিত শাহ আৰু অপশন ডি ৰাহুল গান্ধী। এইকেইটাৰ ভিতৰত শুদ্ধ অপশনটো হ'ল অপশন বি নৰেন্দ্ৰ মোদী।